নলবাৰী জিলাৰ পাগলাদিয়া পাৰত অৱস্থিত কাহুৱাৰী চট ভিতৰত গেটৰ ভিতৰত আমি সোমালো আৰু অলপমান যাব লগা আছে ইয়াৰ পৰা কিছু কিছু দেখা পায়ে মই সেইখিনি আপোনালোকক দেখুৱাম আহি পালো বলকচোন আপোনালোকক কাহুৱা ৰিজৰ্টৰ ভিতৰত কি আছে দেখুৱাও এইখিনিতো সন্মুখ ভাগে বাহিৰৰ পৰিৱেশ এইখিনি হৈছে সোমোৱাৰ দুৱাৰখন এইখন হৈছে এখন কাহুৱা ৰিজৰ্টৰ ভিতৰৰে সৰু ফুলৰ বাগিচাখন কেনে লাগিল আপোনালোকে কমেণ্টত জনাব এই গোটেইখন ইয়াৰ পৰাই তালৈ নাৰ্জী ফুলৰ এইবিলাক নাৰ্জী ফুল ৰুইছে পৰিৱেশটো ভাল লগা হৈছে আপোনালোকৰ কেনে লাগিল কমেণ্টত জনাব আৰু সকলোৱে এবাৰ আহি কাহুৱা ৰিজৰ্টখন চাই যাব লৈ যাম সেইফালে কাহুৱা আৰু পানীত নামানিলে জানো হ'ব পানীত নামিছোঁ অলপমান এতিয়া সেইফালে লৈ যাম আপোনালোকক তাত কি কি আছে দেখুৱাম আৰু ময়ো শাকোখন আছে শাকোখনত উঠোগৈ ভাল লাগে মই শাকত উঠি ভাল পাওঁ এই হৈছে এই বাগিচাখনত বগৰী খেতি কৰিছে বগৰীবিলাক এইবিলাক চব বগৰীয়ে আৰু সেইফালেও কিছুমান গছ আছে ইয়াত বেছিভাগ ঔষধি গছে থাকে সেইফালে গছবিলাকো চাই আহোঁ বলকচোন সকলোবোৰ এইফালে এইবোৰ নেমু গছ আৰু এইফালে এইবোৰ হৈছে এৰা গছ অৱশ্যে মই আপোনালোকক এই কাহুৱা ৰিজৰ্টৰ ভিডিঅ'টোলৈ চালোঁ আৰু যিসকল নলবাৰীবাসী এতিয়ালৈকে কাহুৱা ৰিজৰ্টলৈ অহা নাই তেওঁলোকে আহিব চাই যাব আৰু আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ খবৰবিলাকো কমেণ্টত জনাব তো বাই বাই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতি